নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ স্বাগতম জনাইছোঁ। এখন দেশ যিখন দেশত বৰ্তমানলৈকে কোনো ধৰণৰ ৰেল লাইন গঠন হোৱা নাই। হয় বন্ধু বান্ধৱীসকল, এইটো একেবাৰে সঁচা কথা। সেইখন দেশে হৈছে আইচলেণ্ড। আমি আজি আইচলেণ্ডৰ বিষয়ে কিছুমান আচৰিত আৰু ভাল লগা কথা আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক যদি কেতিয়াবা আইচলেণ্ডলৈ যায় আৰু গোটেই দেশখন ঘূৰে, তাত কোনো ধৰণৰ ৰেল লাইন দেখা নাপাব। আৰু এটা একেবাৰে আচৰিত কথা যে আইচলেণ্ডত বিয়েৰ 73 বছৰৰ বাবে ইলিগেল কৰিছিল। তাৰপিছত আকৌ লিগেল কৰিছে 1989 চনৰ 1 মাৰ্চত। আইচলেণ্ডৰ আইচলেণ্ডিক ভাষাটো বিশ্বৰ সবাতোকৈ পুৰণি ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। আৰু এটা আচৰিত কথা দেখিবলৈ পাব যে আইচলেণ্ডৰ মানুহে নিজৰ শিশুক ক'লা ঘুমটি মৰাৰ বাবে বাহিৰত যিকোনো সময়তে ৰাখে। ক'লা ঘুমটি মানে হৈছে দিনতে অহা চিলিমিলি টোপনি। যদি সেই সময়ত বৰষুণো আহে বা প্ৰখৰ ৰ'দো দি থাকে, তেতিয়া শিশুটিক ক'লা ঘুমটিৰ বাবে বাহিৰতে ৰাখে। আইচলেণ্ডৰ দেশৰ ঘোঁৰা আন এখন দেশলৈ কেনেবাকৈ গুচি গ'লে সেই ঘোঁৰাটোক পুনৰ আইচলেণ্ডলৈ আহিবলৈ দিয়া নহয়। এতিয়া আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে যে আইচলেণ্ডত কোনো ধৰণৰ আৰ্মি ফ'ৰ্চ নাই। পুলিচ আছে যদিও কোনো পুলিচৰ লগত অস্ত্ৰ অথবা বন্দুক নাথাকে। তাৰ বৰ্ণমালাত 32টা বৰ্ণ আছে। আইচলেণ্ডত মহিলাসকলে বিয়াৰ পিছত নিজৰ উপাধি সলনি নকৰে। সৰুৰ পৰা যিটো উপাধি থাকে, মৃত্যুলৈকে সেইটো লৈয়ে মৃত্যুবৰণ কৰে। আৰু আইচলেণ্ডত গছ-গছনি আছে, কিন্তু তাত ফৰেষ্ট বুলিবলৈ একোৱেই নাই। আইচলেণ্ডৰ মষ্ট পপুলাৰ ফুড হৈছে হট ডগছ। আইচলেণ্ডত ডিচেম্বৰ আৰু জুন মাহত 24 ঘণ্টাই এন্ধাৰ আৰু 24 ঘণ্টাই পোহৰ হৈ থাকে। আৰু এটা জানিবলগীয়া কথা যে আইচলেণ্ডৰ ছোৱালী যদি বেলেগ এখন দেশৰ মানুহে বিয়া কৰায়, তেতিয়াহ'লে আইচলেণ্ডৰ চৰকাৰে তাত থাকিবলৈ ঠাই আৰু লগতে চাকৰিও দিব আৰু অন্যান্য সুবিধা দিয়ে। আইচলেণ্ড দেশৰ ছোৱালী টপ 10 দেশৰ ভিতৰত এখন দেশ, যিখন দেশৰ ছোৱালী আটাইতকৈ ধুনীয়া। আশা কৰোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চোৱাৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।